নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2026 বৰ্ষত এছএছ এক্সাম দিছিলা তোমালোকৰ হয়তো ৰিজাল্ট কেতিয়া দিব এই বিষয়ে তোমালোকৰ মূৰত সদায় চিন্তা হৈ থাকে ৰিজাল্টটো কেতিয়া সো এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বুজি পাবা যে এছএছৰ ৰিজাল্টৰ ডেট কেতিয়া হ'ব যিহেতু ইতিমধ্যে ঘোষণা হৈ গৈছে এছএছৰ ৰিজাল্টৰ ডেট সো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিবা তেনেহ'লে বুজি পাবা যে এছএছৰ ৰিজাল্টৰ ডেটটো কেতিয়া আৰু মোৰ চেনেলটোত নতুন আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কিয়নো এই চেনেলটোত এছএছ আৰু এছএছএলচি ৰিলেটেড ভিডিঅ'বোৰ দিয়া হয় তো অলপ পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক The Assam Higher Secondary Education Council (HSEC) is expected to announce the SS Class 12 result for 2026 in April 2026. হেৰি তোমালোকৰ ৰিজাল্টটো হেৰি এপ্ৰিলত দিব সো কেই তাৰিখে দিয়ে ভিডিঅ'টো হাত মই কৈ দিম সো আৰু ৰিজাল্টটো তোমালোকৰ লাইকলি এৰাউণ্ড 9 মাহটো গণাব কেণ্ডিডেট উইল নিড দেয়াৰ ৰোল কোড এণ্ড নাম্বাৰ টু দেয়াৰ এক্সেছ দেয়াৰ মাৰ্কশ্বিট হেৰি তোমালোকৰ ৰোল নং আৰু ৰোল কোড আৰু ৰোল নাম্বাৰ দিয়ে হেৰি তোমালোকৰ মাৰ্কশ্বিটটো চাব পাৰি ৰিজাল্টটো এনাউন্সমেণ্ট হ'ব এপ্ৰিলৰ 2026 অফিচিয়েল ৱেবছাইটবোৰ হৈছে তোমালোকৰ result.assam.nic.in আৰু sec.assam.gov.in এই অফিচিয়েল ৱেবছাইটবোৰ চাব পাৰি assam.result শিক্ষা এই অফিচিয়েল ৱেবছাইটবোৰত চাব পাৰি হাউ টু চেক তোমালোকে কেনেকৈ চেক কৰিব পাৰিবা ৰিজাল্ট ভিজিট দ্য অফিচিয়েল অফিচিয়েল ৱেবছাইটত যাবা তেনেহ'লে পিছত আকৌ ক্লিক অন দ্য এছএছ ৰিজাল্ট লিংকত ক্লিক কৰি এণ্ড এণ্টাৰ ইউৰ ৰোল কোড এণ্ড ৰোল নাম্বাৰ দি আৰু তোমালোকৰ অন্য এটা মেথড আছে চাবলৈ অল্টাৰনেটিভ মেথড তো তোমালোকৰ মেথড হৈছে সেই উপলব্ধ মোবাইল এপত গৈ হেৰি প্লে ষ্ট'ৰৰ পৰা এইটো ডাউনলোড কৰি তোমালোকে চাব পাৰা ইয়াত স্পষ্টকৈ লিখা আছে যে এছএছ ফাইনেল ৰিজাল্ট 2026 ইন আছাম ইজ এক্সপেক্টেড টু বি এনাউন্স এৰাউণ্ড এপ্ৰিল 2026 মানে এপ্ৰিলৰ 20 তাৰিখৰ ভিতৰত ৰিজাল্টটো দিব সো এইটো মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল সো কেতিয়া দিব পাৰে 20 তাৰিখত সো বলা দেখুৱাই দিওঁ কেই তাৰিখে দিব সো যিহেতু হিমন্ত বিশ্ব শৰ্মাই 20 তাৰিখৰ ভিতৰত ৰিজাল্টটো দিব বুলি কৈছে সো চোৱা দেখা যাওক 20 তাৰিখৰ ভিতৰত কেতিয়া দিব পাৰে ৰিজাল্টটো সো ইয়াত যদি চাব পাৰি 14 15 16 তাৰিখলৈকে তোমালোকৰ বিহু আছে 17 তাৰিখত মানে কোনাই আৰু 18 তাৰিখত আকৌ বন্ধ আছে দামোদৰ তিথি বুলি আৰু 19 তাৰিখটো দেওবাৰ নিদিয়ে সো 20 তাৰিখে আকৌ হয় তেতিয়া তো 20 তাৰিখত কোনো বন্ধ নাই আৰু 17 তাৰ ইয়াৰ মাজত তোমালোকৰ 17 আৰু 20 তাৰিখত কোনো বন্ধ নাই 16 আৰু 18 এইবিলাক তাৰিখত নিদিয়ে সো 19 তাৰিখতো বন্ধ আছে 18 তাৰিখতো বন্ধ আছে তো তোমালোকৰ সম্ভাৱনা আছে 17 তাৰিখত আৰু বা 20 তাৰিখত ৰিজাল্টটো দিয়াৰ সো ৰিজাল্টটো দিলে 20 তাৰিখৰ আগত যদি দিয়ে তেনেহ'লে 17 তাৰিখ বা 20 তাৰিখৰ দিব ৰিজাল্ট মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়ালৈকে তোমালোকৰ অফিচিয়েল নটিফিকেশ্যন এতিয়াও অহা নাই ৰিজাল্ট কেতিয়া দিব বুলি সো 20 তাৰিখৰ ভিতৰত যদি ৰিজাল্টটো দিয়ে তেনেহ'লে 17 20 তাৰিখৰ দিব সো এইটো কনফাৰ্ম আৰু তোমালোকৰ হেৰি ৰিজাল্টটো কেতিয়া দিব নিদিব সো সেইটো লৈ মাথা মাৰি নাথাকিবা তোমালোকে এতিয়া মানে প্ৰিপাৰেশ্যন কৰি থাকা আগন্তুক এক্সামৰ কাৰণে সো যদি কোনোবা নিট বা কোনোবা কিবা এক্সাম দিয়া সো তেনেহ'লে প্ৰিপাৰেশ্যন কৰি থাকা আৰু মোৰ চেনেলটো নতুন আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ।